এজন মানুহ আছিল, মানুহজনৰ এনেকুৱা এটা বেমাৰ হ'ল, তেওঁ হাতৰ আঙুলিটোৱে তেওঁৰ গাত য'তেই চুৱে, তেওঁৰ শৰীৰত যোনটো অংশতেই চুৱে, সেই অংশতেই তেওঁ বিষ অনুভৱ কৰে। তেওঁ ইজনৰ পিছত সিজন ডক্টৰৰ ওচৰলৈ যায়, MRI, CT স্কেন, এক্স-ৰে যিমান যত আছিল সকলো কৰিয়ায়, কিন্তু তেওঁৰ বেমাৰটোৱে ধৰা নপৰে। এদিন কি হ'ল, শেষত এজন ডক্টৰে তেওঁ বেমাৰটো ধৰা পেলালেগে। তেওঁ বেমাৰটো কি আছিল গম পায়নে? তেওঁ বেমাৰটো আছিল তেওঁৰ হাতৰ আঙুলিত। তেওঁ শৰীৰৰ কোনো অংশতে একো দুখ পোৱা নাছিল, বিষ নাছিল, একোৱেই নাছিল। তেওঁ বেমাৰটো আছিল মাত্ৰ আঙুলিটোত। আঙুলিটোৱে সেইকাৰণে য'তে চুৱে তাতে বিষ অনুভৱ কৰে। ঠিক আমাৰো তেনেকুৱাই হয়। আমি আমাৰ ধৰি লওক সম্বন্ধটো, আমাৰ সম্পৰ্কটো কিবা বেয়া হোৱাৰ কাৰণত আমি আনক দুখ দিওঁ, কিন্তু সেইটো নহয়। আমাৰ সদায় দুখ আমাৰ নিজৰেই। গতিকে আমি নিজে নিজৰ সম্পৰ্কটো ঠিক কৰিব লাগিব। গতিকে আহক আজি আপোনালোকক এনেকুৱা 5টা কথা কম, 5টা কৰিব পৰা আপুনি কামৰ বিষয়ে কম, যিকেইটা কাম আপুনি নিজে কৰি আপোনাৰ এটা সম্বন্ধ সুন্দৰ কৰি তুলিব পাৰিব। কাৰণ আপুনি আপোনাৰ সম্বন্ধটোৰ কাৰণে যিকোনো কৰিবলৈ আপুনি সাজু থাকে, সেইটো আমি সকলোৱে গম পাওঁ। গতিকে মাত্ৰ এইকেইটা কাম কৰিবলৈ লওক, চাব আপোনাৰ সম্বন্ধ কিমান ভাল হয়। প্ৰথমটো হৈছে ৱৰ্ডছ অফ এপ্ৰিচিয়েশ্যন। ৱৰ্ডছ অফ এপ্ৰিচিয়েশ্যন মানে হৈছে আপোনাৰ সংগীক, আপোনাৰ প্ৰিয়জনক আপোনাৰ তেওঁ কৰা কামৰ বাবে তেওঁক প্ৰশংসা কৰিবলৈ লওক। সৰু সৰু কামৰ বাবে তেওঁক প্ৰশংসা কৰক। যদি তেওঁ আপোনাক একাপ চাহ আনি বনাই দিছে, সেই চাহকাপ ধুনীয়া বনাইছে, তেনেকুৱা সৰু সৰু কাম বাছি লৈ তেওঁক আপুনি প্ৰশংসা কৰক। কি হয়, আমাৰ সকলোৱে ইজনে সিজনক সকলোৱে ভাল পায়, কিন্তু ইজনে সিজনক ক'ব নোৱাৰে বা নকয়। এই নোকোৱাটোৰ বাবেই সন্মুখৰজনে বিচাৰে যে কওক। গতিকে আজিৰ পৰা আপোনাৰ সংগীক, আপোনাৰ প্ৰিয়জনক আপুনি তেওঁক প্ৰশংসা কৰিবলৈ লওক, আৰু তেওঁ বিচৰাবিলাক, আপুনি ভাবি থকাবিলাক আপুনি তেওঁক ক'বলৈ লওক। নাম্বাৰ 2 হৈছে গিফ্ট। গিফ্টটো ইজনে সিজনক ভাল দিয়ে। গিফ্ট বহুত দামী দামী গিফ্ট দিয়ে, কিন্তু আজি মই যোনটো গিফ্টটোৰ কথা ক'ম সেইটো পইচাৰে কিনিব নোৱাৰা এটা গিফ্ট। সেই গিফ্টটো হৈছে যোনটো গিফ্ট আপুনি এফৰ্ট লগাই, আপুনি সময় ব্যৱহাৰ কৰি, আপোনাৰ কষ্ট ইউজ কৰি যোনবিলাক গিফ্ট, ধৰি লওক চাবচোন কিছুমান মানুহে কি হয়, ইমান ধুনীয়া ধুনীয়া বস্তু বনাই নিজৰ হাতেৰে, সেইবিলাক বস্তু কি সোমায়, সেইবিলাকত কি হয়, ইমোচন সোমাই থাকে। সেই বস্তুটো বনাওঁতে যিমান সময় লাগে, সেই সময়কণত সেই যোনজন ব্যক্তিক দিব তেওঁৰ কথাই ভাবি থকা হয়। গতিকে তেনেকুৱা ধৰণৰ এফৰ্ট থকা বস্তু আপোনাৰ প্ৰিয়জনক আপুনি উপহাৰ দিবলৈ লওক। নাম্বাৰ 3 হৈছে কোৱালিটি টাইম। সদায় যদিও নোৱাৰে, এমাহত এদিন আপোনাৰ প্ৰিয়জনক আপুনি কোৱালিটি টাইম দিয়ক। কোৱালিটি টাইম মানে হৈছে এনেকুৱা এটা সময়, যোনকণ সময়ত আপোনালোকৰ মাজত কোনো নাথাকে। আপোনালোকৰ মাজত সেই সময়ত মোবাইলটো যদি পাৰে আঁতৰাই ৰাখিব। আপোনালোকে সেই সময়ত আপোনালোকৰ পইচা পাতিৰ কথা, ব্যৱসায়ৰ কথা, ঘৰৰ কথা, কোনোবা সম্বন্ধীয় মানুহৰ কথা, সেইবিলাক কথাৰ পৰা সদায় নিজক আঁতৰাই ৰাখি এমাহত এদিন প্ৰিয়জনক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক। নাম্বাৰ 4 হৈছে এক্ট অফ ছাৰ্ভিচ। এক্ট অফ ছাৰ্ভিচ মানে হৈছে আমাৰ কি হয়, যেতিয়া এটা সম্বন্ধ গঢ় হয় বা বিয়া হোৱাৰ পাছত আমাৰ কি হয়, পুৰুষে বাহিৰৰ কামবিলাক কৰিব আৰু মহিলাসকলে সদায় ভিতৰৰ কামবিলাক কৰে। এনেকুৱা কিছুমান কামৰ ৰুল নিজে নিজে ভাগ কৰি লয় বা তেনেকুৱা চিষ্টেমতে জীৱনটো গৈ থাকে। কিন্তু আপুনি চাবচোন, এই এক্ট অফ ছাৰ্ভিচ যোনটো ক'লো, এই এক্ট অফ ছাৰ্ভিচটো যেতিয়া আপুনি মানে কি হয়, ধৰি লওক হাজবেণ্ডেই যে অকল বাহিৰৰ কামবিলাক কৰিব লাগিব, হাজবেণ্ডেই ধৰি লওক স্কুলৰ ফিজ দিয়া বা তেনেকুৱা যে হাজবেণ্ডজনেই কৰে, বা এই পাকঘৰত অকল মহিলাগৰাকীয়ে সদায় কাম কৰি থাকিব, তেনেকুৱা নহয়। কেতিয়াবা আপুনিও আপোনাৰ পাকঘৰটোত সোমাই আপুনিও আপোনাৰ পত্নীয়ে বনোৱা সেই ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰ তেনেকুৱা যদি পাৰে এদিন আপুনিও বনাবলৈ চেষ্টা কৰক, তেওঁক ছাৰপ্ৰাইজ দিবলৈ লওক। আৰু ঠিক তেনেকে পত্নীগৰাকীয়েও পুৰুষজনক, স্বামীজনক এই বাহিৰত যোনবিলাক বস্তু হয়, ধৰি লওক আপোনাৰ ইলেক্ট্ৰিচিটি বিল দিয়াই ধৰি লওক বা স্কুলৰ ফিজ দিয়া, তেনেকুৱা সেই কাম, সেইবিলাকত পুৰুষজনক নোকোৱাকে কেতিয়াবা তেনেকুৱা ছাৰপ্ৰাইজ হেল্প কৰিবলৈ চেষ্টা কৰক। এইটোকে কয় এক্ট অফ ছাৰ্ভিচ। আৰু 5 নম্বৰটো হৈছে ৰেচপেক্ট ইন পাব্লিক এণ্ড ৰিমাণ্ড ইন প্ৰাইভেট। আপোনাৰ
পত্নীগৰাকীক বা আপোনাৰ জীৱন সংগী প্ৰিয়জনক আপুনি পাব্লিকৰ আগত ৰেচপেক্ট দিয়ক, পাব্লিকৰ আগত সন্মান কৰক। আমাৰ কি হয়, 2-3জন গোট খালে নিজৰ পত্নীৰ বিষয়ে বা নিজৰ স্বামীৰ বিষয়ে বেয়াকে কোৱা শুনিবলৈ পোৱা যায়। সেইটো কাম কেতিয়াও নকৰিব। আপুনি আপোনাৰ পত্নীক বা আপোনাৰ প্ৰিয়জনক আপুনি আনৰ আগত ৰেচপেক্ট দিয়ক, লাগিলে তেওঁ বেয়াই হওক, আৰু ৰিমাণ্ড ইন প্ৰাইভেট। আৰু তেওঁৰ যদি কিবা বেয়া দেখিছে, তেওঁ যদি কিবা বেয়া কাম কৰিছে, সেই কথাখিনি আপুনি প্ৰাইভেটকে তেওঁক বুজাই দিবলৈ চেষ্টা কৰক। মাত্ৰ এই 5টা কাম আপুনি আপোনাৰ সম্বন্ধটো ভাল কৰিবৰ বাবে নিশ্চয় কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। যদি ভাল লাগিছে ভিডিঅ'টো নিশ্চয় আপুনি শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ, কাৰণ মই তেতিয়া আৰু এনেকুৱা ভিডিঅ' বনাই যাবলৈ মই প্ৰেৰণা পাওঁ। ধন্যবাদ।